আপোনালোকে যে সাফাই অভিযান আৰম্ভ কৰিছে ৰোটা চেম্বাৰ্ছ অফ কমাৰ্চ ৰোটা ভিজিটিছে ৰোটা ষ্টেচন ভিজিটিছে ৰোটা আৰক্ষী কি ক'ব প্ৰশংসনীয় এটা পদক্ষেপ এইটো তাৰমানে এটা ভাল পদক্ষেপ আমি চবেই আনন্দিত চবেই একেলগে যে থাকি কাম কৰিব পাৰিছোঁ আৰু চবৰ সহযোগিতাটো প্ৰয়োজন আছে ডেভেলপমেণ্টৰ ক্ষেত্ৰত চবৰে প্ৰয়োজন আছে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাটো নিতান্তই প্ৰয়োজন কাৰণ আমি যদি পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিব পাৰোঁ তেতিয়াহ'লে বিভিন্ন বেমাৰ আজাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ আৰু এইটো তাৰমানে আপোনাৰ কেনেকুৱা ধৰণৰ বৰ্তমানৰ চৰকাৰৰ এইটো উদ্দেশ্যই যাতে মানে চাফাই অভিযানটো মানে স্বচ্ছ ভাৰত মিছনৰ আণ্ডাৰত যিটো চাফাই অভিযান নহয় সেইটো আমি মানে সময়ে সময়ে কৰি আহিছোঁ বিভিন্ন ধৰণৰ এতিয়া 15 আগষ্টৰ আগতো আমি এই ধৰণৰ চাফাই অভিযান আমি আৰম্ভ কৰিম এতিয়া আমাৰ এই যিটো কাৰ্যসূচী আজিৰ যিটো কাৰ্যসূচী বনিসন্থাৰ জৰিয়তে বা আমাৰ ব্লকৰ জৰিয়তে বা আমাৰ SRLM আৰু ভিচিডিচি যিখিনি বিষয়ববীয়া কৰ্মচাৰী আছে আমাৰ সভানেত্ৰী বাইদেউসকল আছে তেওঁলোকৰ সহযোগত যিটো চাফাই অভিযান আছে ইয়াৰ দ্বাৰা আমি এইটোৱে বুজাব বিচাৰিছোঁ যাতে আমি আমাৰ নিজৰ চৌহদখিনি সুন্দৰকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে আৰু ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে আৰু যিখিনি তাৰমানে আপোনাৰ ধৰক মানে মাটিৰ লগত মিহলি হৈ নাযায় সেইখিনি আছুতীয়াকৈ ৰাখি পেলাই সেইখিনি আপোনাৰ ধৰক আমাৰ মানে ব্লকবিলাকত আপোনাৰ মানে প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ইউনিট আছে তাত যাতে মানে পঠোৱাৰ ব্যৱস্থা কৰে আৰু ইতিমধ্যে এইটো আমি আলোচনাও কৰিছোঁ বা আমাৰ এইটো এটা ব্যৱস্থা আছে যে আমি যিখিনি প্লাষ্টিক আছে নহয় পেলনীয়া প্লাষ্টিক আছে সেইখিনি আমি আমাৰ যিটো ইউনিট চেণ্টাৰ আছে প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ইউনিট আছে নহয় তালৈকে আমি নিয়াৰ ব্যৱস্থা ইতিমধ্যে আমি আলোচনা কৰিছোঁ আৰু আমি খুব কম সময়ৰ ভিতৰতে নিয়াৰ ব্যৱস্থাটো কৰিম কি ক'ব যে ৰোটা যিখন টাউনৰ যিবোৰ দোকান আছে দোকানৰ আগে কিছুমান জাবৰ পৰি থাকে গতিকে ডাষ্টবিনৰ কিবা এটা ব্যৱস্থা কৰি দিব পাৰে নেকি মই ইতিমধ্যে তাৰমানে ৰিকুৱাৰমেণ্ট এটা আছে বনিসন্থাৰ ফালৰ পৰা তেওঁলোকে 24টা তাৰমানে ডাষ্টবিন তাৰমানে আমাৰ পৰা বিচাৰিছে আজিৰ যিটো কাৰ্যসূচী আজিৰ কাৰ্যসূচীটো সাময়িকভাৱে চলাৰ কাৰণে আমি 2টা তাৰমানে আজি ডাঙৰ ডাষ্টবিন যিটো হুইল থকা ডাষ্টবিন আমি ইতিমধ্যে আপোনালোকে তেখেতলোকক আমি প্ৰদান কৰিছোঁ আৰু অনাগত দিনত আমাৰ যিহেতু আমি BTCৰ ফালৰ পৰা এইটো ছাপ্লাই দিয়া ব্যৱস্থা আছে আমি পাওঁ বা মাৰ্কেট এৰিয়াবিলাকত আমাৰ যিহেতু দিয়াৰ নিৰ্দেশনা আছে সেই মৰ্মে আমি এইবাৰ ছেটেলমেণ্টৰ পিছত পালে আমি আৰু কিছু সংখ্যক তাৰমানে ডাষ্টবিন দিয়াৰ ব্যৱস্থাটো কৰিম ৰোটাৰ যিখন দৈনিক বজাৰ তাৰ পিছফালে ডাম্পিং গ্ৰাউণ্ডৰ দৰে আৱৰ্জনা সেইবোৰ উঠাৰ কিবা ব্যৱস্থা কৰিব পাৰে নেকি ছাৰ সেইটো অলৰেডি এইটো তাৰমানে আমি পাব্লিক হেল্থৰ লগত আলোচনা কৰিছোঁ আৰু তেনেকুৱা ধৰণৰ আপোনাৰ যিটো চৰকাৰী ডাম্পিং পিট আছে নহয় তাতে ব্যৱস্থা কৰাৰ ব্যৱস্থাটো আমি কৰিম বুলি আমি আশা কৰিব পাৰোঁ